नमस्कार दोस्तों, again welcome to my YouTube channel. বিশেষকে আজি বহুত দিন হল মোৰ 15-20 দিন মান হৈ গল বিশেষকে মই মেডিকেল কনফাৰেন্স মানে আমাৰ একুপাংচাৰ কনফাৰেন্স আছিল বিশেষকে কলকাতাত তাৰ কাৰণে কি হল মই অলপ দিন বিৰতি থাকিলো অলপ দিন ছুটি হৈ থাকাত কি হল মই কিছু ইউটিউবত অলপ আহাত পলম হৈ গল তো বিশেষকে এতিয়া আজি মই আপোনালোকক দেখাম যে মোৰ বুলেটত মই কি মডিফাই কৰিছো আৰু বিশেষকে মই এটা ৰাতি বিশেষকে এতিয়া বৰ্তমান যেহেতু ডিসেম্বৰ মান্থ আৰু এই ডিসেম্বৰ মান্থত কি হয় বহুত মানে ধোঁৱা কোহৰা লিখিয়া হৈ থাকে তো সেই ক্ষেত্ৰত আমি কোনটো লাইট ব্যৱহাৰ কৰিব লাগিব তো এই ক্ষেত্ৰত আমি যেহেতু মই কোনটো লাইট ইউজ কৰিছো তো লেটস গো दोस्तों বিশেষকে দেখিছে এটো এটা লাইট আৰু এই লাইটটো তিনটা আছে লাইটটো এটো মানে সাইড লাইটত আৰু বিশেষকে ইয়াৰ পিছফালে আছে ফেন এটো ফেন দেখিছা তাৰ পিছত একেটাই ইফালেও আছে আৰু এই সাইডেও আছে আৰু বিশেষকে ৰাতি হলে কোনটো পোহৰ দেখাব এতিয়াটো ধৰক ইয়াত এটো বগা দেখাই আছে আৰু এই সাইডও বগা দেখাই আছে এতিয়া মই যদি যেহেতু ৰাতি হলে দেখিছে এটো সা মানে এই ইয়েলোইশ কালাৰটো আহিব দেখিছে আৰু মডিফাই বুলি কলে ষ্টেণ্ড আৰু যি ব্ল্যাক ষ্টিকাৰ থাকে আৰু ইয়াৰছে মানে যিখিনি লেগ গাৰ্ড হয় এই ধৰণৰ সম্পূৰ্ণ কি হয় প্ৰথমে বুলেটখনৰ প্ৰটেকচনৰ গুটে বস্তুকিটা লগাই ল'ব লগা হয় একচুয়ালি দোস্ত কি হৈছে যেহেতু এইখন হল বুলেট দেখিছে আৰু এই বুলেটখনত যেতিয়া আমি নাইট ভিউ বা নাইট এডভেঞ্চাৰ বা নাইট ৰাইডত যেতিয়া আমি যাব লগা হৈ যায় তেতিয়া সময়ত কি হয় একচুয়ালি কথাটো মানে যেহেতু এটা ডিসেম্বৰ মান্থ আৰু তাতে কোহৰা বেছি পাহাৰী ইলাকা অৰুণাচল পাছিঘাট হওক ইংকং হওক পাংগিং হওক মানে জীৱান ভিতৰত মানে হাইট অফ দ্য হিলছ তাত কি হয় মানে সম্পূৰ্ণকে কোহৰাটো পৰে আৰু বিশেষকে ৰাতি হলে বেছি অসুবিধা হয় তো এই অসুবিধাত পৰিলে কি হয় যিমান হলো বুলেটত এটা হেডলাইট থাকে মেইন হেডলাইটটো তো গুটেখিনি কভাৰ কৰিব নোৱাৰাৰ ক্ষেত্ৰত কি হয় মই এই সাইড লাইটটো লগাইছো আৰু ইয়াৰ দামটো বেছি নহয় কিন্তু এইবাৰ ডিসকাউন্টটো দি আছে মই 3000 আশপাশত পাই গৈছো আৰু সম্পূৰ্ণ এই লাইটটোৰ যদি এতিয়ালৈ ডিসকাউন্ট চলি আছে ল'ব পাৰিব আৰু বিশেষকে মই আপোনালোকক দেখাইছিলো যে ইয়াৰ তিনটা আছে মানে তিনটা সৰু লাইট যেহেতু তাৰ ফোকাসিংটো বেছি ভাল আৰু প্লাস ইয়াৰ দুটা বেনিফিট কি ই হোৱাইট কালাৰটো লাইটটো মাৰিব পাৰে প্লাস ইয়েলো কালাৰৰ লাইটটো মাৰিব পাৰে আৰু এই সম্পূৰ্ণ মই এই লাইটটোৰ ক্ষেত্ৰত আপোনালোকক ভিডিওটো যেহেতু দেখালোৱে তো একচুয়ালি কি হয় ৰাইডিং ক্ষেত্ৰত বহুত এটা ইজি হয় আৰু বহুত সেফ হয় তাৰ কাৰণে মই বুলেটটো সম্পূৰ্ণকে আপোনালোকক দেখালো আৰু এটো অলপ ঘৰৰ পিছফালে আহিলো মানে আমাৰ ওচৰতে অধকাই বুলি আছে তেখেতে মাতিছে তো আজি কাৰণে এৰিছো দোস্ত সকলোৰে ভালৰে থাকা আকৌ লগ পাম বাই বাই টেক কেয়াৰ